মই চয়নিকা কুমাৰী আশা কৰো আপোনালোক ভালে আছে আৰু সদায় ভালে থকাটোৱে বিচাৰো কি বিহুৰ বতৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো আৰু সকলোৰে ৰঙালী বিহুৰ ৰঙেৰে সকলোৰে মন প্ৰাণ ভৰি পৰক আৰু সকলোৰে সপোনবোৰ উজ্জ্বল হৈ উঠক এই আপোনাৰ কামনা কৰিলো মই ভাবিছো যি নেকি বিহু সেইবাবে আপোনালোকক অলপ বিহুৰ যোজনা গাই শুনাও আপোনালোকে শুনক বসন্তৰ জাননী কেতে কিৰবিননি ঐ লুহিতৰ বলিয়া ঐ বান আমি অসমীয়া বিহুতে বলিয়া ঐ বিহুতি অসমৰ মান এতিয়া গানটি কেনে লাগিছে মানে কেনেকুৱা হৈছে মই গাব পাৰিছোনে জনাব বিহু বতৰ বুলি মাতটো বেয়া হ'লেও একো নাই গাই দিছো আপোনালোকৰ বাবে এতিয়া মই আপোনালোকক কিছুমান মানে বস্তু দেখাম এয়া দেখা পাইছে মোৰ মানে ভাইটিয়ে আঁকিছে এইখন সি মানে এটা ভুল কৰিছে এই গামোচাখিনি এইখিনি মানে নীলা কালাৰ দি দিছে মই কৈছিলোঁ তাৰপিছত সি পুতুককৈ ভুল কৰি দিলে কৰাত একো নাই কিন্তু ড্ৰয়িংখন ভালেই হৈছে আপোনালোকে জনাবচোন কেনেকুৱা হৈছে আৰু দেখাইছোঁ আৰু এইখন দেখা পাইছে বাবুৱে কৰিছে চিনেৰী ড্ৰয়িং আপোনালোকে কমেণ্টত জনাবচোন কেনেকুৱা হৈছে ড্ৰয়িংকেইখন আৰু এইটো কিবা ফ্ৰী ফায়াৰ খেলে যে আজিকালি ল'ৰাবোৰে এই আঁকিছে সি নেখেলে কিন্তু ভিডিঅ'বিলাক চাই থাকে সিয়াৰো মন যায় কিন্তু মই খেলিব দিয়া নাই সিয়াক এতিয়াই সেয়া ড্ৰয়িং কৰিছে সি ভিডিঅ' এনেকৈ চাই আপোনালোকে কমেণ্টত ধুনীয়াকৈ জনাবচোন কেনেকুৱা হৈছে ড্ৰয়িংকেইখন বলকচোন মায়ে কি কৰি আছে চাও মা কি কৰি আছা মায়ে চাকি দি আছে 2000 years later এতিয়া কি হৈছে মোৰ মনটো অলপ মানে বেয়া লাগি আছে আজি আইতালৈ বহুত মনত পৰিছে আইতাই মানে বিহুৰ সময়ত কিমান বিভিন্ন ধৰণৰ পিঠা পনা বনায় আইতাই কিমান ফূৰ্তি ফাৰ্তা কৰি থাকে গান চান লগাই আমি গোটেইকেইটাই ধুনীয়াকৈ নাচি বাগি বিহুৰ সময়ত ইমান ভাল লাগে আজি ইমান মনত পৰিছে আইতালৈ কি ক'ম এতিয়াতো আমি পিঠা বনাবও নাপাই দিয়কচোন এবছৰ আৰু মনটো বহুত বেয়া লাগিছে আৰু আইতাৰ কিছুমান মানে বস্তু দেখাম থৈ দিয়া বস্তু এয়া আইতাই বাতিটোত দালি খায় এনেকৈ দালি জোল এনেকৈ মাংসৰে জোল হওক কৈ লয় আৰু এখন কাঁহীত আইতাই ভাত খাই থৈ দিছোঁ আমি মানে ইউজ কৰা নাই ধুনীয়াকৈ গডৰেজত মানে আমি থৈ দিছোঁ আৰু এয়া দেখিব পাইছে আইতাই কি মৰমত ধুনীয়াকৈ বস্তাকেইখন এনেকৈ ভৰি মোচা বস্তা হয় বনাইছে আইতাই নিজে হাতেৰে ইমান ধুনীয়াকৈ বনাইছে দেখা পাইছে এইখন ইমান ধুনীয়াকৈ বনাইছে আৰু এয়া মানে ময়ে মানে এই পেকেটটোত মানে আইতাৰ ফটো কিছুমান মানে ভৰাই থৈ দিছোঁ দেখাই আছোঁ ৰ'ব আইতাৰ ফটো A few moments later আপোনালোকে মায়ে ধুনীয়াকৈ মোক গামোচা পিন্ধাই দিলে গলত আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে বিহু বুলি গামোচাখন লৈছোঁ
দেখিছে মায়ে আমাৰ কাৰণে বিহু বুলি স্পেচিয়েল পুৰি ঘুগুনি বনাইছে আৰু পাপাই এয়া মিঠাই লৈ আহিছে আমাৰ কাৰণে। মই সেয়া ৰুটি, মায়ে মানে ৰুটি বনাইছে, মোৰ পুৰি খাব মন নাই, কিমান আৰু পুৰি খাম, আৰু এয়া ধুনীয়াকৈ খাওঁ আৰু। ধুনীয়াকৈ খোৱা লোৱা হৈ গ'ল। আৰু এটা কথাটো আপোনালোকক কোৱাই নাই, কথাটো হ'ল আজি মোৰ প্ৰগ্ৰাম আছে, মানে কোৰাছ গাম আমি ষ্টেডিয়ামত গাম, তাতে যেনেকৈ বিহু চলি আছে, ফাংচনো হৈ আছে, আজি তাতে মানে ষ্টেডিয়ামত আমি কোৰাছ গাম। আৰু এয়া মেহেন্দিটো হাততে লৈছোঁ, মানে যেনেকৈ বিহু ডান্স চান্সটো নকৰোঁৱে দিয়কচোন, গান গাম, তথাপিতো হাতত মেহেন্দি নাথাকিলে ভাল নালাগে, সেইকাৰণে জেতুকা নাই, মেহেন্দিকে আনি লৈছোঁ, ধুনীয়াকৈ মায়ে লগাই দিব এতিয়া। আৰু আপোনালোককো দেখাম তাতে আজি ৰাতি প্ৰগ্ৰামটো। জেঠীমায়ে মাংস দি গ'ল, মাংস আৰু এয়া দৈ দিছে, খাম আৰু দৈটো এতিয়া। তাক বাবুৱে একদম ধুনীয়াকৈ গামোচা লৈ একদম গা পা ধুই চুলি তুলি কাটি ল'লে, সেয়া দেখিছে পূৰা একদম চুলি কাট চালিয়া কাট দিছে একদম। বাবু হাই কৈ দিয়া। আপোনালোকে দেখা পাইছে মাইনাই কেনেকৈ মেহেন্দি আঁকি দি আছোঁ, কাৰণ আজি মাইনাই ষ্টেডিয়ামত মালিগাঁও ষ্টেডিয়ামত আজি মানে কোৰাছ গাব। আজি মাইনাৰ মনটো কেনেকুৱা লাগি আছে? একদম মজা লাগি আছে মনটো, পূৰা মানে ফূৰ্তি লাগি আছে আৰু ৰাইজ। আজি মানে একদম মাইনাই মানে গান গাব নহয় জানো, আজি এটা ফূৰ্তি থাকিবই পৰা নাই। এইবিলাকৰ লগত মই হাতৰ পৰা মেহেন্দিখিনি গুচাই দিলোঁ, আৰু চাওক কি ধুনীয়া কালাৰ আহিছে, নাচো নাচো লাগি আছে আৰু একদম। দেখা পাইছে মায়ে ধুনীয়াকৈ বাঢ়ি দিলে, বাও খাই আছে পূৰা, বাও পূৰা ভোক লাগি আছে, একদম ৰ'ব পৰা নাই, পূৰা খাই আছে। ষ্টাৰ্ট কৰোঁ আৰু খোৱা। ধুনীয়াকৈ শুই উঠি মুখ হাত ধুই কেনে জল্দি জল্দি ওলাই ল'লোঁ, ড্ৰেছযোৰ মানে পিন্ধি ল'লোঁ। তাৰপিছত এতিয়া বায়ে মেকআপখিনি কৰি দিব, আপোনালোকক আৰু ডাইৰেক্ট ষ্টেডিয়ামত লগ পাম আৰু। এতিয়া ধুনীয়াকৈ বায়ে মেকআপ চেকআপ কৰি দিলে, একদম পাইছে। আৰু কমেণ্টত জনাব আপোনালোকে কেনেকুৱা লাগিছে আৰু কেনেকৈ মেকআপ কৰি দিছে। আৰু এতিয়া আপোনালোকক ষ্টেডিয়ামত লগ পাম ডাইৰেক্ট তাতে। এতিয়া আহি পালোঁ, আৰু বাকটো আপোনালোকে দেখা পাই থাকে। আৰু এয়া মোৰ মামী হয়, মামী কৈ দিয়া কিবা এটা হেপী বিহু বুলি। আৰু এয়া মোৰ মাৰ ফ্ৰেণ্ড হয়, আৰু এয়া ছোৱালী দেখা পাইছে। এতিয়া আমি যাওঁ, আপোনালোকে চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো। এতিয়া দেখা পাইছে সকলো গোটেইকেইটাই আমি হাজিৰ হৈছোঁহি। অলপ পিছত আমাৰ গানৰ প্ৰগ্ৰাম হ'ব। তাৰপিছত আপোনালোকে গানৰ প্ৰগ্ৰাম দেখা পাব আৰু চবকে দেখাওঁ। হাই দি দিয়ক এবাৰ। ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এয়া দেখিছে সকলোৱে ফটো উঠাত ব্যস্ত একদম গোটেইকেইটাই। ফটো উঠোঁ, তাৰপিছত আৰু আমাৰ আৰম্ভ হ'ব, তাৰপিছত যাওঁ আৰু। Oh
বাপৰে তাতে ৰখি মানে মাথা বিষ উঠি গৈছে। তাৰপিছত লাষ্টত এই 10টামানত আমাক গান গাব দিছে। তাৰপিছত এতিয়া ঘৰ আহি পাইছোঁ। এতিয়া আৰু ভাত খাওঁ, ভাতৰ জেগাত বহিলোঁ। ভাত চাত ধুনীয়াকৈ খাই মেলি তাৰপিছত আকৌ যাম আৰু আজি দীপলিনা আহিব, চাবলৈ যাম। ৰাতিপুৱাই হৈ গ'ল, 4টা মানে বাজিছে। তাৰপিছত আৰু কি ভিডিঅ' বনাওঁ, ইমান মাথাৰ বিষ, একদম ভৰি চৰি গা চা বেয়া লাগিছে। তাৰপিছত আহি কেনে পূৰা কাপোৰ চাপোৰ খুলি বিচনাত পৰি গৈছোঁ শুওঁতে। এতিয়া এই অলপ আগত উঠিছোঁ, শুই ক'ব লাগিলে ইমান গা বেয়া। তাৰপিছত আপোনালোকক একো ক'ব নোৱাৰিলোঁ আৰু, বেয়া নাপাব আৰু একো নাভাবিব আপোনালোকে। আৰু এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'বোৰ চাই থাকিব আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম ভাল ভিডিঅ' দিবলৈ। আপোনালোকে চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। বাই বাই।